আজি বিশেষকৈ অসমৰ মাননীয় চইল কনজাৰ্ভেশ্যন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই আমাৰ BTC অঞ্চলত চইল কনজাৰ্ভেশ্যনৰ কাম কেনেকুৱা হৈ আছে সেই বিষয়ে পৰ্যালোচনা কৰিবৰ কাৰণে বিভিন্ন বিষয়াসকলৰ পৰা ৰিপৰ্ট ল'বৰ কাৰণে আহিছে আৰু আমি যোৱা 2-3 বছৰৰ ভিতৰত কি কাম হৈছে কেনেকৈ হৈছে সেই বিষয়ে আজি এই ৰিভিউ কমিটিৰ জৰিয়তে আভাস পাইছোঁ। তাৰে কিছু কাম সন্তুষ্টজনক হৈছে, কিছুমান সন্তুষ্টজনক হোৱা নাই। বহুতো কাম আজি 3-4 বছৰৰ আগতে আবণ্টন দিয়া কামবিলাক সম্পূৰ্ণ হোৱা নাই, তেনেকুৱা ৰিপৰ্ট 2-এটাও আছে। সেইকাৰণে আজি এটা সিদ্ধান্ত লোৱা হ'ল যে যিমান পাৰে কামবিলাক সোনকালে কৰিব লাগে আৰু যিসকল ঠিকাদাৰে কাম কৰা নাই তেওঁলোকক সোনকালে কৰিবৰ কাৰণে এটা তাগিদ দিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে কৈ গ'ল যে চিৰাং, ওদালগুৰি আৰু বাক্সা এই জিলা দুখনত নদীয়ে যথেষ্ট ক্ষতি কৰিছে আৰু সেইকাৰণে তাত ৰাইজৰ মাটি বাৰী খেতি পথাৰ আজি ৰক্ষা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে এই চইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ এই দুখন জিলাত অধিক গুৰুত্ব দি কাম কৰাৰ এটা প্ৰয়োজন আছে। বিশেষকৈ ওদালগুৰি জিলাত যিসকল বিভাগীয় বিষয়া আছে তেওঁলোক যথেষ্ট কাম কৰি আছে। বাক্সাত হয়তো কিছু কৰিব পৰা নাই, বহুত কৰিব লগা আছে, তাৰে কিছু কৰিছে কিন্তু কিছু কৰা হোৱা নাই। আৰু অহা দিনবিলাকত আমি এই দুখন জিলাত অধিক গুৰুত্ব দি চইল কনজাৰ্ভেশ্যন বিভাগটোৰ কাম দ্ৰুতগতিত কৰাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰোঁ যে এই সমস্যাৰ পৰা জনসাধাৰণক যদি সমাধান ৰক্ষা কৰিব পৰা নাযায় তেতিয়াহ'লে আমাৰ ৰাইজৰ আৰ্থিক দিশত বহুতো ক্ষতি হ'ব, কিয়নো আমি এই অঞ্চলৰ ৰাইজ খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু খেতি পথাৰ যদি তেনেকৈ ক্ষতি হৈ গৈ থাকে খহনীয়াৰ জৰিয়তে বা উল্টা খুন্দাৰ জৰিয়তে তেতিয়াহ'লে সেইবোৰ আমাৰ কাৰণে বৰ ক্ষতিকাৰক হ'ব। সেইকাৰণে বিশেষকৈ ধন্যবাদ দিছোঁ। আমাৰ বিষয়াসকল আহিছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আহিছে, তেখেতেও যথেষ্ট গুৰুত্ব দিছে আৰু আমাৰ বিষয়াসকলক কেনেকৈ কৰিব লাগে তাৰ বিষয়ে তেখেতে দিহা পৰামৰ্শ দিছে। আমি আশা কৰোঁ অহা দিনবিলাকত আমি ঠিকমতে কাম কৰিব পাৰিম। চইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ ষ্টেট আৰু কাউন্সিলৰ যিটো অথৰিটি কেনেকৈ আমি মিলি পেলাই কাম কৰিব পাৰি এই বিষয়তে আমি আৰু 4টা জিলাত চইল কনজাৰ্ভেশ্যনৰ কি আঁচনি চলি আছে সেইটো লৈ পেলাই আমি ৰিভিউ লৈছোঁ বিভিন্ন ডিভিজনৰ অফিচাৰৰ পৰা আৰু বিভাগীয় অফিচাৰৰ পৰা। RIDFৰ স্কিম চলি আছে, চেণ্ট্ৰেল ছেক্টৰৰ IWMP বিভিন্ন আঁচনি চলি আছে। এই আঁচনিবিলাকৰ ষ্টেটাছটো আমি লৈছোঁ। ভৱিষ্যতত চইল কনজাৰ্ভেশ্যনৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত খেতিয়কসকলক সহায় কৰিবৰ কাৰণে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে যৌথভাৱে কেনেকৈ আমি কাম কৰি যাম আৰু BTC অঞ্চলত অধিকৰ পৰা অধিক আঁচনি আনি পেলাই এই অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কেনেকৈ কাম কৰি যাম তাৰ এটা ৰোড মেপ ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। দেখিছোঁ ইয়াত RIDFৰ বহুতখিনি আঁচনি চলি আছে। বাক্সা বা চিৰাং বা ওদালগুৰি কোকৰাঝাৰ চবতে যোৱা বছৰত বা তাৰ আগৰ পৰাই বহুতখিনি কামবিলাক সম্পূৰ্ণ হ'ল, কিন্তু বহুতখিনি কামবিলাক এতিয়ালৈকে আৰম্ভই হোৱা নাই আৰু সম্পূৰ্ণ হোৱা নাই। এইটো ক্ষেত্ৰত আমি এইটো কামটো সফল কৰিব লাগে, ছাকচেছ কৰিব লাগে, সোনকালে তাৰ কাৰণে বিভাগীয় যিবিলাক অধিকাৰী আছে, অফিচাৰ আছে, তেওঁলোকক যিটো এটা নেচেচেৰী ষ্টেপছ ল'বৰ কাৰণে কোৱা হ'ল আৰু অনতিপলমে যিবিলাক কণ্ট্ৰেক্টৰে এইবিলাক কাম পাইছে এই কণ্ট্ৰেক্টৰক মাতি পেলাই আমি কেইদিনমানৰ পিছতে ৰিভিউটো ল'ম। তেওঁলোকে কেতিয়া কামটো কমপ্লিট কৰিব পাৰিবনে নাই আৰু যদি নোৱাৰে সেইটো ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা লোৱা হ'ব। এইখিনি ডাইৰেকশ্যন দিয়া হ'ল। চ' অনাগত সময়ত চইল কনজাৰ্ভেশ্যনত ফিচাৰীৰ পৰা আৰম্ভ কৰি পেলাই বইলাৰ ফিচিং আৰু ফিগাৰী বালি কণ্ট্ৰল আৰু তেনেকৈ এম্বেংকমেণ্ট কিছুমান আছে। প্লেণ্টেশ্যন এই বছৰত আমি লোৱা নাই, তো ভৱিষ্যততো ল'ব লাগিব। ওদালগুৰি আৰু বাক্সাটো যিটো এটা চইলৰ
ডিপাৰ্টমেণ্টে ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে এই দুটা ডিষ্ট্ৰিক্টত বেছি চেলেঞ্জ ফেচ কৰি আছে কাৰণ ভূটান পাহাৰৰ নামনিত গছ গছনি নাই পাহাৰৰ পৰা নামি অহা পানীটো খহনীয়া সৃষ্টি কৰে স্পেচিয়েলি এই দুটা ডিষ্ট্ৰিক্টটো আমি অলপ স্পেচিয়েল ফ'কাছ হিচাপে লৈ পেলাই কাম কৰিব লাগে আমাৰ BTCৰ ডেপুটি চিফ ছইল কনজাৰ্ভেশ্যনটো চাই আছে